Hello guys and guys, welcome back to my another vlog. আৰু এইটো vlog মোৰ বহুত ভাল লাগিছে কৰি কাৰণ মোৰ 51টা সাবস্ক্ৰাইবাৰ এতিয়ালৈকে হৈ গৈছে আৰু 100টা সাবস্ক্ৰাইবাৰ হলে মই এটা মানে সাৰপ্ৰাইজ দিম মোৰ 100টা সাবস্ক্ৰাইবাৰ ভিতৰত এজনক মই সাৰপ্ৰাইজ দিম তো হেতু কাৰণে 100টা সাবস্ক্ৰাইবাৰ হ'ব লাগিব আৰু লগতে কথাটো কওঁ যে আজিৰ vlogটো মই মানে মিক্স আপ কৰি দিম তো কনফিউজ নহব বহুত কিটা ক্লিপ এড কৰি দিম মই তো একদম কনফিউজ নহব আগতীয়াকৈ কৈ দিছোঁ আৰু কেনে খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল মোৰো ভালে আছোঁ কিন্তু এটা কথা মই আগৰ যেটো ব্লগ দিছিলোঁ হেতু ডিফু ব্লগটো হেতু বহুত বেছি মানে প্ৰবলেম ফেস কৰিলোঁ আৰু তাতে মোৰ কপিৰাইট লাগি গ'ল ভিডিওটো এডিট ভালকৈ নহ'ল 3টা বজালৈকে এডিট কৰিলোঁ 3টা বজালৈকে এডিট কৰাৰ পিছতো ভালকৈ এডিট নহ'লে কিন্তু নতুন ব্লগাৰ হিচাপে হয়তো এইখিনি মই ফেস কৰিম চাগে প্ৰবলেমখিনি তো আশা কৰোঁ আগলৈ সব ভাল হওক তো ফিংগাৰ ক্ৰছ আৰু আহক আজি ভিডিওটো ষ্টাৰ্ট কৰোঁ Good morning guys আৰু this is for you আৰু মই এতিয়া ৰাতিপুৱা উঠি ব্ৰাছ কৰি লৈছোঁ মই আপোনালোকক কিবা এটা দেখাওঁনে বাৰু বাহিৰত বৰষুণ হৈছে তথাপিও মই আপোনালোকক লৈ যাওঁ বাহিৰত পুৰা বৰষুণ হৈ আছে আৰু মই দেখাবলৈ লোৱা বস্তুটো হৈছে যে এটা মই বিলাহী কিটা লগাইছিলোঁ সেইকেইটা আপোনালোকক দেখুৱাওঁ পিছত কিমান বিলাহী খাবলৈ পাম মই মোৰ ইয়াতে বহুত ধুনীয়াকৈ দেখি থাকে বাহিৰখন তো মই সদায় চাওঁ মানে অকল বৰষুণ দিয়ে এয়া মই বনাই আছোঁ কমলা চাহ কমলা বাকলি দিয়া চাহ আপোনালোকে কেতিয়াবা ট্ৰাই কৰিবচোন ইমান মানে ৰিফ্ৰেছ হয় নহয় খাই পেলানি ইয়াতে চাহপাত দিলেও দিব পাৰে নিদো বুলি ক'লেও নিদিব পাৰে কাৰণ অলৰেডি কমলাৰ কালাৰটোতো ইয়াত আহিয়ে যায় আৰু মই আজি গৈছোঁ মোৰ ড্ৰাইভিং লাইচেন্স বনাবৰ কাৰণে আৰু মই পাওঁনে নাপাওঁ সেইটো চাব লাগিব কাৰণ টেষ্ট দিব লাগিব ড্ৰাইভিং লাইচেন্সৰ কাৰণে তো চাই থাককচোন মই পাওঁনে নাপাওঁ লাইচেন্স ঠিক আছে তো গাইজ কি হ'ল গম পায়নে মই ড্ৰাইভিং লাইচেন্সৰ কাম কৰিছিলোঁ কিন্তু বহুত ভাল লাগে ন লাইনাৰ ৰিচিপ্টৰ কিবাকিবি মই সেইখনে দিব পাহৰি থাকিলোঁ আৰু সেইটো কাৰণে এতিয়া মই ফটাফট আহিছোঁ লৈ মেলি যাম লৈ পিনি আকৌ যাব লাগিব অলৰেডি মই বহুত দূৰ পাই গৈছিলোঁ এতিয়া কিন্তু পাহৰি থাকিলোঁ মই ল'বৰ কাৰণে তো গাইজ মই ফাইনেলি লাইচেন্স পাই গ'ল মানে পাই যাম আৰু এতিয়া কাৰণ মই মানে টেষ্টটো পাছ কৰিলোঁ দেই আৰু দেখিছে ন ভিডিঅ'টোত মই টেষ্টটো পাৰ কৰিলোঁ তো মানে পাছ কৰিলোঁ আৰু মই এতিয়া ৰুম আহি গ'লোঁ ৰুমৰ পৰা যাম মই অফিচলৈ অলৰেডি 9টা বাজিলে আৰু বহুত দেৰি হৈ গৈছে গাইজ এই ভাগ হ'ল মোৰ ওচৰৰ মানে ৰুমৰ ওচৰৰ শিৱ মন্দিৰ ভাগ ইয়ালৈ মই প্ৰায়ে আহোঁ যেতিয়াই সময় পাওঁ তেতিয়াই আহোঁ আৰু ইয়াৰ পৰিৱেশটো বহুত শান্তিময় পৰিৱেশ বুলি ক'ব লাগিব ভগৱানক মই এটাই বিচাৰোঁ যাতে সকলোবোৰ ভালে কুশলে থাকক সকলো ভাল হওক আৰু তো গাইজ ইভিনিঙৰ টাইম হৈ গ'ল আৰু ইভিনিঙত মামন বাই কল আহিলে যে আহা আজি ঘৰতে ম'ম' বনাই খাম তো মই গুচি গ'লোঁ ম'ম' বনাই খাবৰ কাৰণে আৰু গৈ পায়ে মই কামত লাগি গ'লোঁ পূৰা মাংস বন্ধাকবি আৰু পিঁয়াজ ফেটিবলৈ লাগি গ'লোঁ আৰু এয়া অকণমান ময়দাও মঠিলোঁ যিহেতু মই ভাবিছোঁ যে ম'ম' ষ্টাইল এখন লগাওঁ সেইটো কাৰণে মই ইমানখিনি অলপ ট্ৰাই কৰি চালোঁ আৰু পাৰিম নে নোৱাৰিম তাৰপিছত মই বেলিলোঁ ধুনীয়াকৈ আৰু মামন বাই এনেকৈ ম'ম'টো ৰেডি কৰিলে বান্ধি কেনেকৈ কৰে সেইটো মই নাজানো সেইটো কাৰণে মামন বাই মোক পূৰা শিকাই আছিলে আৰু এইপিনে ম'ম'টো অলৰেডি গেছত দিয়া হৈ গ'ল তাৰপিছত আহি গ'ল গৰম গৰম ম'ম' ৰেডি হৈ গ'ল আৰু মই খাবলৈ লৈছোঁ দেই ফাৰ্ষ্ট ট্ৰাই আৰু ইমান ভাল হ'ব বুলি মই এক্সপেক্ট কৰা নাছিলোঁ কিন্তু বহুত বেছি ভাল হ'ল সঁচাকৈ খাবলৈও বহুত টেষ্টি আছিলে চাটনিটো নিজে ৰেডি কৰিছিলোঁ তাৰপিছত বাৰ্বিয়ে মোৰ পৰা খাবলৈ আহিছিলে কিন্তু নাপালে তাই খাবৰ কাৰণে এইটোৱে আছিলে আজিৰ ভ্লগটো আশা কৰোঁ সকলোৱে ভাল পালে আকৌ এটা নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে বাই বাই